जैसे दरिया की हलचल তো হেল্ল' গাইজ আছে ভালে তো মানে কি আজি আমি কিছুমান বানপানীক লৈ কথা পাতিব আহিছো কিছু ফালন খাবৰে কিছু মানে মোৰ দৰে যদি ভাল মানুহ আছে এই ভিডিঅ'টোৰ পৰা দূৰত থাকিব আজি মই চশমা লৈ এন্ট্ৰি দিছো ৰে গাইজ তো মানে আজি আমি কিছুমান মানুহক গালি পাৰিম তো মানে ভিডিঅ'টো এনেকুৱা হ'বলৈ গৈ আছে যিটো ভিডিঅ' নেকি ভাল মানুহৰ কাৰণে নহয় তো এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা শিকিম বুলি ভাবিছে এইটো ভিডিঅ' শিকিব নাপায় তো যিসকল মোৰ দৰে ভাল মানুহ আছে এই ভিডিঅ'টোৰ পৰা দূৰত থাকিব বলক আজি আমাৰ এই ভ্লগ নহয় চৰি ৰোষ্টটো আৰম্ভ কৰোঁ কিছুমানে যদি এনেকৈ খাব নোপোৱাকৈ কান্দি আছে আন কিছুমানে আকৌ বাটে বহে মানে বেলেগক ভোগাবলৈ গুৱাহাটীয়ে হওক মানে গাঁৱে ভূঞে সাহায্য বিচাৰি ঘূৰি ফুৰিছে আকৌ আন কিছুমানে স্বামীক হেৰুৱা পুত্ৰক হেৰুৱা বা মানে নিজৰ ছোৱালীজনীক বা নিজৰ দেউতাকক হেৰুৱাৰ দুখত এনেদৰে কান্দি আছে কিন্তু আমাৰ এওঁলোকে কি কৰি আছে ঘৰতে বহি লৈ ৰেণ্ডামি কৰি আছে এইটোতো ক'বই নালাগে যেনিবা এই ঘৰৰ ভিতৰত সোমাই একে গোটেই বানপানীয়ে ঘৰটো আং বাং কৰি দিছে কিন্তু সেইটো পৰিস্থিতিত এই থাকিলে হয়তো গম পালে হয় কেনেকুৱা হ'লে এখন ঘৰ হেৰুৱা অৱস্থা কেনেকুৱা কিমান দুখ লাগে মানে মনত তো এই তাৰমানে ঘৰত বহি দুটা ভিউজ পাইছে সেই কোনটা তাৰমানে এনেকে একবাৰ দিছে সিহঁতক জন্ম দিলে কোনে এইটো অৱস্থাত মানে যিসকলে মানে ভুগি আছে মই সেইটোক লৈ আজি এই ভিডিঅ'টো বনাব মানে বিচাৰিছোঁ আৰু এওঁতে এই জন্ম দিছি কোনে এই কচু গুটি খাই কেনে জন্ম লৈছিল চাগে সেই কোনটা এনেকুৱা হ'ল আৰু এইটোতো ক'বই নালাগে এইটো য'তে হাগিব গ'লেও মানে বস্তিত গৈছে তাতো ৰিলছ এটা বনাই দিছে এইটো কেলা লিগিৰা নে হিজিৰা মই ধৰিবই পৰা নাই আৰু আমাৰ এওঁ কেৱল প্ৰেমত ডুবি থাকাই পাওঁ ৰাইজে কেলা বানপানীত ডুবি আছে কিন্তু এওঁ আকৌ প্ৰেমতহে ডুবে তোকে জুমি জুমি চাউল অ নবৌ কিবা ক'ব তোর ফোন নাম্বারটা দিস মোৰ ফোন নাম্বাৰটো লাগে তে তোৰ বয়াতে মোক বা ঘূৰাবে তহঁতে ঘৰত বহিয়ে আলবাল কৰি নহয় মানে মই বুজিব পৰা নাই ইহঁতক জন্ম দিছিলে কোনে সেই আগত কেমেৰাটো থৈ ভিউজ কেইটামান ল'লে সেই নেকি আপোনাৰ এইবিলাক ভাল নাপাওঁ দেই আপোনালোকক মই বেয়াকৈ ক'বলৈ এনেকুৱাকৈ বাধ্য হৈছোঁ মানে যিসকল মানে বানপানীত ভুগি আছে আপোনালোকে অলপো চিন্তা কৰিব পৰা নাই দুই এটা বস্তু দিয়ক কিমান দুখীয়া ঘৰৰ মানুহে মানে সহায় কৰিছে আপোনালোকে ভিডিঅ' মানে ভিউজ লৈছে আৰু তাৰ বাহিৰে কি ভাল কৰিছে তো সেইটোৱে ক'লোঁ আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগত ছাবস্ক্ৰাইব কৰিব